গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভালে আছেনে? ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ ব্ৰেকফাষ্টত ৰুটি ভাজি বনাম। এয়া মই কেৰাহীত তেল পিঁয়াজ দি দিছোঁ। এতিয়া দাংবডি আৰু আলু ভাজিম। এতিয়া আটাখিনি মই মঠি লওঁ। পূৰা উতলা গৰম পানী দি দিছোঁ। উতলা গৰম পানী দি দিলে আটাখিনি বহুত কোমল হয়। আপোনালোকে কৰেনে তেনেকুৱা? এতিয়া প্ৰীত শোৱাৰ পৰা উঠি আহিছে, গতিকে মই তাৰ কাৰণে বনাইছোঁ লাল চাহ। আটাখিনি মঠা ভালকৈ হৈ গ'ল। এতিয়া মই বনাইছোঁ ৰুটি। এতিয়া এয়া হৈ গ'ল আমাৰ ব্ৰেকফাষ্ট ৰেডি। এতিয়া প্ৰীতে এয়া গা পা ধুই উঠি তুলসী গছত পানী দিছে। সি সদায় এনেকৈ গা ধুই তুলসী গছত পানী দিয়ে। এতিয়া এয়া ভগৱানৰ ওচৰত ধূপ লগাইছে। এইটো তাৰ অভ্যাস হৈ গ'ল, মানে নকলেও সি নিজেই কৰে আৰু। এতিয়া আহি গ'লোঁ মই আমাৰ দোকানলৈ। ঘৰৰ কাম বন কৰি পিছবেলা মই দোকানলৈ আহোঁ। যিসকলে মোক চিনি পায় তেওঁলোকে জানেই চাগে আমাৰ এখন দোকান আছে বুলি। আপোনালোকক কোৱা নহ'লে নহয়, যোৱাকালি যে মই ভিডিঅ'টো বনাই আছিলোঁ, তাৰপাছত দোকানৰ পৰা আহি আৰু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। গতিকে এইটো হৈছে পিছদিনাখনৰ ভিডিঅ', মানে আজি প্ৰীতৰ স্কুল আছে, গতিকে সেইকাৰণে মই তাৰ কাৰণে টিফিন বনাব লৈছোঁ। টিফিনত মই এয়া বনাইছোঁ চাওমিন। সি ৰুটি ভাজি দিলে বৰ টান পায়, সেইকাৰণে এনেকৈ চাওমিন বা পাস্তা এনেকৈ বনাই দিওঁ। কেতিয়াবা ৰ'লো বনাই দিওঁ বা আলু চপ এনেকুৱা। মানে কি হয়, লগৰবিলাকে নিয়া দেখে যে মানে কিবাকিবি, তো সিও আহি মোক আপত্তি কৰে, সেইকাৰণে বনাই দিওঁ আৰু সি যিটো ভাল পায়। আৰু ৰাতিপুৱা যিহেতু সি খায়ো নাযায়, সেইকাৰণে সি ভাল পোৱা কিবা এটা বনাই দিওঁ। এই কেৰাহীকেইটা দেখিছোঁ যে ইমান ক'লা ক'লা, এইকেইটা মানে আমি জুইত বনাওঁ ঠাণ্ডা দিনত, সেইকাৰণে ইমান ক'লা দেই। এতিয়া মই ফটাফট চাওমিনত দিবৰ কাৰণে গাজৰ, বিলাহী, বন্ধাকবি এনেকৈ কাটি লৈছোঁ। এতিয়া মই চব্জিখিনি ভাজি লৈছোঁ অকণমান। আৰু এয়া প্ৰীতৰ টিফিন ৰেডি হৈ গ'ল। এয়া সি স্কুললৈ ওলাই কৰি ৰখি আছে, মানে গাড়ী অহালৈ ৰখি আছে। প্ৰীত স্কুললৈ গ'ল। এতিয়া মই আৰু ঘৰৰ কামত লাগি যাওঁ। ভিডিঅ'টো আজি বৰ বিশেষ দীঘল নকৰোঁ, যিমানকেইটা পাৰোঁ আৰু ক্লিপ লগাই এটা ভিডিঅ' বনালোঁ।
এতিয়াও বৰ বিশেষ এক্সপাৰ্ট হোৱা নাই। আৰু এটা কথা, আপোনালোকে মোৰ আগৰ ভিডিঅ' দুটা চালেনে? কেনেকুৱা লাগিছে বাৰু ভিডিঅ'কেইটা চাই? ভাল লাগিছেনে? যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি মোক ভাল ভাল কমেণ্ট কৰে তেতিয়া মোৰ আৰু ভিডিঅ' বনাবলৈ উৎসাহ জাগিব, নহয়নে? গতিকে যিহেতু নতুন হয়, আপোনালোকে উৎসাহ দিলেহে মই আৰু ভিডিঅ' বনাব পাৰিম। গতিকে সদায় সদায় চাই থাকিব মোৰ ভিডিঅ', ঠিক আছে? তেন্তে আজিলৈ আহোঁ, বাই বাই।